নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটি সুইট কৰ্ণ পকোৰা ৰেচিপি। গধূলি চাহৰ লগত এইবিধ ক্ৰিস্পি পকোৰা খাই বহুতেই ভাল লাগে। গতিকে আহকচোন আজি এই পকোৰা ৰেচিপিটো মইনো কেনেকৈ বনালোঁ তাকে চাবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই লৈছোঁ এবাটি বইল কৰি লোৱা সুইট কৰ্ণ। তাৰ পাছত মই ইয়াত এবাটি পিঁয়াজ ডাঙৰ ডাঙৰকৈ কাটি দি দিছোঁ আৰু এইখিনি এতিয়া মই খুব ধুনীয়াকৈ মোহাৰি ল'ম। এইখিনি খুব ধুনীয়াকৈ মোহাৰি ল'ব। এতিয়া মই ইয়াত ডাঙৰ চামুচেৰে প্ৰায় 4 চামুচমান দিছোঁ বেচন, 3 চামুচমান দিছোঁ পিঠাগুড়ি, ভাত খোৱা চাউলৰ গুড়িয়ে মই ইউজ কৰিছোঁ। আৰু এতিয়া মই ইয়াত দিছোঁ হালধি গুড়ি অকণমান, জোখমতে নিমখ দি ল'ব। তাৰপাছত মই ইয়াত দিছোঁ প্ৰায় আধা চামুচমান জিৰা গুড়ি, অকণমান দিছোঁ ব্লেক পেপাৰ, তাৰপিছত অকণমান দিছোঁ চাট মছলা। এতিয়া এই গোটেইখিনি খুব ধুনীয়াকৈ মিক্স কৰি ল'ব। এইখিনি অকণমান শুকান শুকান লাগিছে, সেইকাৰণে মই ইয়াত 2 চামুচমান পানী দি আকৌ ভালদৰে সানি ল'ম। পানী বেছিকৈ নিদিব, নহ'লে পকোৰাকেইটা বান্ধ নাখাব। এতিয়া মই কেৰাহীত ৰিফাইণ্ড অইল গৰম কৰি লৈছোঁ আৰু জুইটো ল' ফ্লেমত ৰাখি পকোৰাকেইটা এনেদৰে বান্ধ খুৱাই এটা এটাকৈ ইয়াত দি গৈছোঁ। আৰু পকোৰাকেইটা ল' ফ্লেমত ৰাখিয়ে ভাজি থাকিব। মাজে মাজে এইকেইটা লাৰি দিব, নহ'লে তলফালে লাগি ধৰিব পাৰে। এইকেইটা ভালদৰে ভাজ খোৱাত মই জুইটো অকণমান বঢ়াই দি ভালদৰে ৰঙচুৱা হ'বলৈ দিম। গধূলি চাহৰ লগত এইবিধ পকোৰা খাই খুবেই ভাল লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পকোৰাকেইটা এতিয়া ৰেডি হৈ গ'ল আৰু মই এখন প্লেটত তেলৰ পৰা উঠাই ল'ম। এয়া চাওকচোন, পকোৰাকেইটা খুবেই ধুনীয়া ৰঙচুৱা হৈছে। এটা মই আপোনালোকক ভাঙি দেখাইছোঁ, এয়া দেখিছেনে? খুব ধুনীয়া হৈছে খাবলৈ, বহুতেই সোৱাদ হৈছে আৰু ধুনীয়া ক্ৰিস্পিও হৈছে। আৰু আজিৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।